নমস্কাৰ এভৰিৱান পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দীপশিখা পাত্ৰলৈ মই দীপশিখাই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক পুনৰ বোৱা কাপোৰ কেইযোৰমান দেখাওঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যদি মোৰ মেখেলা চাদৰ কিছু চাই ভাল পালে তেনেহলে মোৰ চেনেলটো লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটি টিপি অল কৰি দিব যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰে। আৰু মই আগত এটা মেখেলা চাদৰ ধুনীয়া ভিডিঅ' দি থৈছিলোঁ, সেইটো যদি আপোনালোকে চোৱা নাই প্লিজ চাই ল'ব। সেইটো আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'।